BPFৰ মই জেনেৰেল ছেক্ৰেটাৰী ফাউণ্ডাৰ জেনেৰেল ছেক্ৰেটাৰী আছোঁ গতিকে BPFৰ যি ধৰণৰ পলিচি বা যি ধৰণে আগবাঢ়িব লাগিছিল তেনেকুৱা আগবাঢ়িব নোৱাৰিলে প্ৰথম 6টা বছৰ সব ঠিকই আছিলে সুন্দৰভাৱে চলিছিল কিন্তু কি হ'ল যে সময়ৰ ফুটত যেনেকৈ চেণ্ট্ৰেল যিবিলাক ফ্লেগশ্বিপ স্কিমবিলাক আছে ঠিক তেনেকৈ ফুড ছিকিউৰিটি আইনৰ অধীনত আমাৰ দুখীয়া মানুহবিলাকে চাউল পাব লাগে শিক্ষাৰ সুবিধা পাব লাগে গতিকে সেইবিলাক চেণ্ট্ৰেল ফ্লেগশ্বিপ স্কিম বা ঠিক তেনেকৈ সময়ৰ লগত BPF তেনেকৈ খাপ খাই চলিব নোৱাৰিলে আৰু যিসকল EM সকলেই হওক বা যিসকল অফিচাৰবিলাকেই হওক বছৰৰ পিছত বছৰ 15 বছৰ 10 বছৰ থাকিল গতিকে নতুনত্ব কোনো এটা বস্তু একেসকলে কৰিব নোৱাৰিলে গতিকে তেনেকৈ আমি আজিৰ দিনত সমগ্ৰ অসমত 1 লাখতকৈ বেছি লেণ্ডলেছবিলাকক মাটিৰ পাট্টা দিয়া হৈ গ'ল BTCত এজনো লেণ্ডলেছ মানুহ হ'লে এজৰি দিব পৰা নাই ঠিক তেনেকৈ ইণ্টিগ্ৰেটেড লেণ্ড মেনেজমেণ্ট চিষ্টেমবিলাক আজি আগবঢ়াব পৰা নাই গতিকে কাউন্সিলৰ মূল উদ্দেশ্যটো হ'ল যে লেণ্ড এলিয়েনেশ্যনটো বন্ধ হ'ব লাগে উপযুক্ত মানুহবিলাকে মাটিৰ পাট্টা পাব লাগে গতিকে ইয়াৰ পৰা BTCয়ে এইটো কৰিব নোৱাৰিলে BPF ইয়াত ব্যৰ্থ হ'ল Republic News, impartial, authentic, fast.